Hey guys, পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই বিজয়লক্ষ্মী আৰু আজি মোৰ ব্লগটো হৈছে বিহুৰ ওপৰত আৰু আপোনালোক সকলোকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিলোঁ আপোনালোক চবেই নিজৰ নিজৰ ঘৰত বিহু পালন কৰিছে আৰু মই আছোঁ মোৰ মাৰ ঘৰত মানে যোৰহাটত আৰু আমাৰ ইয়াত কেনেকৈ বিহু পালন কৰোঁ মই আপোনালোকক ভাবিলোঁ কিয়নো দেখাওঁ আৰু চবেইতো নিজৰ নিজৰ ঘৰত বিহু পালন কৰিছে তেওঁ আৰু মই সৰুকৈ এটা ভিডিঅ' বনাম আৰু কালি আছিলে গৰু বিহু তো গৰু বিহু আমি পালন কৰিম কেনেকৈ আমি গৰু গা ধুৱালে সেয়াও দেখাম। তেতিয়াহ'লে ব'লক আজিৰ ব্লগটো আমি ষ্টাৰ্ট কৰোঁ আৰু আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আমাৰ গাঁৱত কেনেকৈ বিহু পালন কৰে সেইখিনি আপোনালোকক দেখাম। তেতিয়াহ'লে ব'লক। Hey guys, তো আজি হৈছে গৰু বিহু আৰু এতিয়া বাজিছে ৰাতিপুৱা 6টা। তো এতিয়া আমি যাম গৰু গা ধুৱাবলৈ। মই ভাবিলোঁ এটা ভিডিঅ' বনাম আৰু আপোনালোকক দেখাওঁ। তেতিয়াহ'লে ব'লক। তো ইয়াতে আমি গাওঁ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। আপোনালোকৰ পিনে গায়নে বাৰু জনাবচোন। তো এয়া হৈছে আমদালি টোপ, এয়া গৰু বিহুৰ দিনাখন খায়। তো এয়া গুচাই আছে, খাই বহুতেই টেষ্টি লাগে। তো এয়া হৈছে মানুহৰ বিহুৰ দিনাখন য'ত আমি গোটেই গাঁৱৰ মানুহখিনিয়ে মাহ হালধি লগাওঁ ইজনক সিজনক আৰু এয়া পথাৰত চাপি নাচেগৈ গৈ লাষ্টৰ সময়ত। আৰু এয়া হৈছে মোৰ বা ছোৱালী নিমি। আপোনালোকে মোৰ আগৰ ভিডিঅ'ত তাইক দেখিছে চাগে। তাই ঢোলৰ মাত শুনি বহুতেই নাচি ভাল পায়, গোটেইখন নাচি ফুৰিছে আৰু চবেই ইয়াত হুঁচৰি বিহু চবেই নাচে। তো গাঁৱত বেছি ভাল লাগে বিহু পালন কৰি। তো এয়া চাওক। তো এয়া চাওক আমি গোটেই মানুহখিনি ওলাই আমি এনেকৈ হুঁচৰি গাওঁ মাহ হালধি লগোৱাৰ পিছত লাষ্টৰ পিনে। আৰু এইটো আমাৰ ঘৰৰ ওচৰৰ এৰিয়াকণ, বাকী আমাৰ গাঁওখন বহুতেই ডাঙৰ। তো চবটোতো নাই অহা, আমাৰ যোনখিনি ওচৰে পাঁজৰে আছে সেইখিনিয়ে। আৰু আমি এনেকৈ ঘূৰি মেলি হুঁচৰি গাই মেলি বহুতেই ভাল লাগে গাঁৱৰ বিহু পালন কৰি। তো আজিকালিতো এইবোৰ বহুতেই কমি গ'ল, আগৰ দৰেতো নহয়। যি হওক আৰু নিজৰ তাতে বিহু পালন কৰি বহুত ভাল লাগে। তো ইয়াৰ পিছতে আমি ঘৰ গৈ মেলি গা চা ধুই মেলি বিহুৰ পিঠা জলপান এয়া খাওঁ। তো এয়া হৈছে বিহুৰ জলপান। তো বহুতেই ভাল লাগে জলপান খাই আৰু এয়া বিহুত বনোৱা পিঠা। তো মই খাই লৈছোঁ, আপোনালোকক লগ পাইছোঁ পিছত। হে গাইজ, তো এতিয়া মই যাম বিহু হুঁচৰি চাবলৈ। আমাৰ ঘৰৰ ওচৰতে সৰু বাচ্ছাবোৰে নাচিব। মই ভাবিলোঁ কিয়নো আপোনালোককো দেখাওঁ। তেতিয়াহ'লে ব'লক চাওঁগৈ। তো আমি গৈ আছোঁ বিহু চাবলৈ। এইকেইজনী মোৰ লগত গৈ আছে। এয়া মোৰ নবৌয়ে হয় কিন্তু মোতকৈ সৰু হয়। তো আমাৰ গাঁৱৰ সৰু সৰু পোৱালীবোৰে মুকলি বিহু হুঁচৰি গাইছিলে। তো মই অলপ ভিডিঅ'টো স্পীড কৰি দিছোঁ কিয়কি মই ভিডিঅ'টো বহুতেই ডাঙৰকৈ বনাইছিলোঁ আৰু সেই ভিডিঅ'টো দিওঁতে মই আপোনালোকেও মানে অলপ দিগদাৰ পাব চাবলৈ। তো মই অলপ স্পীড কৰি দিলোঁ ভিডিঅ'টো আৰু বহুত ভাল লাগিছিলে। চব সৰু সৰু বাচ্ছাবোৰে এনেকৈ হুঁচৰি মাৰিছিলে পথাৰতে, মুকলি বিহু বুলি কয়। তো এয়া আমি ৰাতিলৈ আমাৰ ঘৰৰ ওচৰৰ ছোৱালী বোৱাৰী চবেই এনেকৈ হুঁচৰি গাইছিলোঁ। খুব বেছি 15জনীমান হৈছিলে। তো এয়া হৈছে আমাৰ নিমি। তাই একচুৱেলি বহুতেই ইয়াতে ফূৰ্তি পাইছে আৰু চব নিজে নিজে নাচি আছে তাই নিজৰ লগতে। আৰু মই যেনেকৈ নাচিছোঁ মোৰ পিছে পিছে তাইও। এয়া চাওক ইমানেই ভাল পাইছে তাই বিহু ঢোলৰ মাত শুনি মানে তাই ৰখিবই নোৱাৰে। তো এইটোৱে আছিলে মোৰ আজিৰ ব্লগ। আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক এটা মাৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আপোনালোকক লগ পাই আছোঁ মোৰ নেক্সট ব্লগত। তেতিয়ালৈকে বাই বাই।